हेलो भाग्यश्री डेका হয়নে? কি কৰি আছা? মই পল্লৱ লোচনে কৈছো। হয়। ভাত খালা? কি কৈছে? লাকি কোন লাকি? মোৰ কাষত থকা লাকি মই বুজা নাই। ইয়াত লাকি চাকি নাই ন, কোন লাকি? লাকি ল'ৰা নে ছোৱালী? আপুনি যিজন ব্যক্তিৰ সৈতে কথা পাতি আছে তেওঁ আপোনাৰ কলটো হোল্ডত থৈছে। অনুগ্ৰহ কৰি লাইনতে থাকক। The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आपकी कॉल को होल्ड पर रखा है। कृपया लाइन पर बने रहे। हेलो हेलो হয়, আপোনাৰ নাম ভাগ্যশ্ৰী ডেকা নহয় জানো? হেল্ল' হেল্ল' ভাগ্যশ্ৰী হয়নে? আপুনি যিজন ব্যক্তিৰ সৈতে কথা পাতি হেল্ল' হেল্ল' ভাগ্যশ্ৰী হয়নে? মোক বিচাৰিছিলে নেকি? তোমাকে বিচাৰিছিলো। কিয় বা? তোমাক ভাল লাগিছে সেইটো কাৰণে বিচাৰিছো আকৌ। হেল্ল' তোমাৰ ভাল। কোনে কৈছেনো? মই পল্লৱ লোচনে কৈ আছো। কোন পল্লৱ লোচন? তুমি মোক চিনি পোৱা নাই? দেউৰী গাঁও। আপুনি বিলাক চিনি নাপায়, আপুনি কাক বিচাৰিছে সেইটো কওকচোন আপুনি আগতে। তোমাকে বিচাৰিছো, তোমাক ভাল লাগিছে আকৌ। আপুনি নেদেখাকে কেনেকে আপুনি ভাল লাগিব পাৰে? মোৰ আপোনাৰ নম্বৰ নাই, আপোনাৰ ৰাগ দেৱতাটো ক'ৰ পৰা ভাল লাগিব আপোনাক? তোমাক মই দেখিছো আকৌ, তোমাক দেখিছো। মোক দেখিলে ভাল লাগিব নেকি? কিয় মাজতে তুমি দেখিলে যে ভাল লাগিব কি কথা আছে? কিয় মেলাত লগ পোৱা নাছিলো, পাহৰিলা? নাই পোৱা নহয়। কিয় মেলাত যে তোমাক লগ পাইছিলো, তুমি যে এটা কথা মিছা কি মই যাওঁ মোৰ মা দেউতাৰ লগত আৰু মই কাৰোলৈ নাযাওঁ, মই কাৰোলৈকো নামাতো। সেইদিনাখন তোমাৰ বান্ধৱী এজনী আহিছিল যে লগত, চিনাকি কৰি দিছিল যে, চেক টেক দি গৈছিলে, পাহৰিল? নহয় নেকি? মোৰ বান্ধৱীবিলাকৰ মোৰ মায়ে একো নকৰে একচুৱেলি। মা নহয়, তুমি আহিছিলা আৰু তোমাৰ বান্ধৱী আহিছিলে। নম্বৰটো তেতিয়াই দিছা। হয়, বান্ধৱীৰ লগত মোৰ ফেমিলি এলাউড নকৰে কলৈকো যাবলৈ। লাকি কোৱা কোন লাকি? আপুনি তাৰ লগৰ কেইজনী বান্ধৱী কেইজনী আপুনি কেনেকে চিনি পায়? লগৰ বান্ধৱী বগাকে অকণ। নামটো কওকচোন। কি স্নেহা নে কি বুলি কয়? স্নেহাটো মিছা কথা, মোৰ তেনেকুৱা নামৰ ফ্ৰেণ্ডে নাই। প্ৰিয়া আছে, নিশা আছে, এইবিলাক আছে। মই আছো। লাকি আছে। নামটো জানো। এতিয়া সেইবিলাক কথা বাদ দিয়া বাৰু। এটা কথা, তোমাৰ মোক ভাল লাগিছে, এতিয়া আনচাৰটো দিয়া। মই বাদ দিব নোৱাৰো নহয়, যাকে তাকে আকৌ ফুটপাথৰ মানুহক ভাল পাব নোৱাৰি নহয়। যাকে তাকে নহয় নহয়। আপুনি অলপমান কেৰেক আছে নেকি? মানে আপুনি নেপাও নেমেলো কি লাইক কৰো বুলি ক'লে কি আপুনি হ'ব নেকি? হ'ব আকৌ, কেৰেক মানে আছোৱে তোমাৰ কাৰণে, অন্য কাৰণে নহয়। আপুনি যদি ভাল পায় তেতিয়াহ'লে এক পাব পাৰে, মোক নোৱাৰে দেই একচুৱেলি। মানে কোন? যদি কাম নাই নাকত তেল দি শুই থাকক, বুজি পাইছে? এনেই আমাৰ টাইম ৱেষ্ট কৰি নাথাকিব। আমি ইম্পৰ্টেণ্ট কথা এটা পাতি আছিলো মোৰ লগৰজনীৰ লগত। দে কাট। মোক ভাগ্যশ্ৰীকে লাগে।